and welcome back to my YouTube channel. Namaskar আপোনালোক সকলোকে যে মোৰ YouTube channelলৈ পুনৰবাৰ স্বাগতম জনাইছো. And if you are watching this YouTube channel for first time, then hi, my name is Miss Dinesh Sahara. Make sure you subscribe to my YouTube channel, and if you already subscribed to my YouTube channel, then thank you so much. So without wasting time now, let's continue with the video. So guys, আজি ভিডিওটো হবলৈ গৈ আছে মই মোৰ মাহিৰ ছোৱালীৰ বাৰ্থডে যাম আজি আৰু মই খুব এক্সাইটেড মোৰ বাৰ্থডে যা বহুত দিনৰ মূৰত মই তাইৰ বাৰ্থডে যাম আৰু তাই লগত অলপমান খেলিম মই তাই 2 বছৰৰ বাৰ্থডে হয় আৰু বহুত ডাঙৰ আপোনালোকে চাই থাকক মই কেনেকৈ যাম মোৰ গুৱাহাটী ঘৰৰ পৰা মই ফালগুছিলৈ কেনেকৈ যাওঁ আপোনালোকে চাই থাকক আৰু কেনেকৈ বাৰ্থডে খাম আপোনালোকে সেইখিনিও দেখাম চাই থাকক আমি হেৰি গৈ আছোঁ এতিয়া হেৰি মামাহঁতৰ ঘৰত এয়া মোৰ মা আপোনাৰ ৰাস্তাত লগ পাই আছোঁ আৰু এই আমি মালিগাঁও পাইছোঁ মালিগাঁৱত ইমানেই জাম নহয় বাপৰে কেতিয়া হ'ব এইখন ব্ৰিজখন ইমান জাম লাগিছে প্ৰায় ঘণ্টামান লাগিছে আমাৰ মালিগাঁৱত এই আমি মালিগাঁও পাই আছোঁ গৈ আছোঁ মালিগাঁও লগতে শুৱালকুছি গৈ আছোঁ পাৰগাঁৱলৈ মালিগাঁও আৰু এয়া মই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাই দিব আৰু ড্ৰেছটোৰ পিছত ঘৰত গৈ কিনে সলাম শুৱালকুছিত গৈ কিনে চাই থাকক আৰু এইজনী হৈছে মোৰ এজনী জেঠীমা হয় কাজিন জেঠীমা মোৰ মাৰ মানে জেঠীমাৰ ছোৱালী হয় আৰু ইয়াৰ ফাইনেলি আমি শৰাই ঘৰত ব্ৰিজ পালোঁ 1 ঘণ্টাৰ পিছত চাই থাকক এয়া wow so beautiful Assam wow Saraighat bridge view so beautiful it's very beautiful oh my god গৈ আছোঁ এতিয়া গৈ আছোঁ এইফালে সেইফালে পাৰ্ক আছে আৰু এয়া গণেশ মন্দিৰ পালোঁ খুব ভয়ান গণেশ মন্দিৰ হয় আমিনগাঁও গণেশ মন্দিৰ ইয়াতে সেৱা নকৰাকৈ নাযাওঁ আপোনাক এইটো ৰাস্তাতে যদি পাৰে আপোনাক সেৱা কৰিম আৰু এয়া পাই গ'ল আমি শুৱালকুছি এইখন হৈছে পাৰ্ক এখন শুৱালকুছি বস্ত্ৰ উদ্যান আৰু এইফালে পথাৰ ৱাও চ' বিউটিফুল শুৱালকুছি আৰু এইফালে এখন আছে গেট শুৱালকুছি গেট ইমান ধূলা নহয় ইমান বালি মাটি হৈ আছে সেইখন শুৱালকুছি গেট আমি মানে শুৱালকুছি সোমাই গ'লোঁ গেটৰ পৰা অস্ত্ৰ কৰি শুৱালকুছি ৱাও মাটি হৈ আছে সেইখন শুৱালকুছি গেট আমি মানে শুৱালকুছি সোমাই গ'লোঁ গেটৰ পৰা অস্ত্ৰ কৰি শুৱালকুছি ৱাও so nice so finally আমি ঘৰ পাই গ'লোঁ মানে শুৱালকুছি মোৰ মামাহঁতৰ ঘৰ পাই গ'লোঁ আৰু মোৰ মাৰ লগত মই আহিছোঁ মাৰ এটা কাজিন জেঠীমাহঁতৰ লগত মই আহিছোঁ আৰু দেখুৱালে ইতিমধ্যে আৰু লগতে মোৰ পাপা আহিব নোৱাৰিলে অলপমান ডিউটিৰ কাৰণে ডিউটি আছে সেইকাৰণে আহিব নোৱাৰিলে পাপা সেইকাৰণে অলপ প্ৰব্লেম হ'ল আগতে আৰু চাই থাকক মই মাহীহঁতৰ ঘৰত কেনেকৈ যাওঁ সেইটো চাই থাকক আৰু বাৰ্থডেটো মই দেখুৱাইছোঁ হৈছে শুৱালকুছি আপোনালোকে দেখিছিলে আৰু এয়া দিছে আৰু ন হাই কৰিছে আৰু কৃষিৰাজো আহি আছে মই দেখুৱাইছোঁ কৃষিৰাজৰ ঘৰতে যাওঁ নেকি কৃষিৰাজৰ ঘৰ বাৰু এইটোৱে দেখাইছিলে আগতে হোমটোৰত বাট মই এতিয়া কৃষিৰাজক দেখুৱাবলৈ গৈছোঁ কৃষিৰাজে বেলেগ মানুহৰ ঘৰ তাত আছে দেখুৱাবলৈ গৈ আছোঁ কৃষিৰাজক অ'কে বাৰু কৃষিৰাজ নাই বোলে অলপমান দোকানৰ ফালে গ'ল আৰু আপোনালোকে দেখিবই চাগে চাই থাকক চ' সেইফালে আছে এটা পুতলা সেইটো মই গিফ্ট দিম তাইক আৰু মাহঁতেও কিবা কিবি দিব ফ্ৰক চ্ৰক এইবোৰ দিব ড্ৰেছ চেছ মোৰ পাপাই দিছে এইটো তাইক গিফ্টটো ড্ৰেছ ফ্ৰকটো পাপাই দিব গিফ্ট বুলি মা পাপাই মিলি কিনে দিব আৰু এইটো মই আহিছোঁ চ' পাপা অহা নাই বাৰু মাৰ হাতত দি পঠাইছে গিফ্টটো দিবা বুলি এইটো মই আনিছোঁ মোৰ পইচা দি মই দিম সেইবিলাকে চাই থাকক মই আহিলোঁ মোৰ মাহীহঁতৰ ঘৰত এইটো মাহীহঁতৰ ঘৰ সেইটোৱে বেলুন কৰি আছে আৰু বাকী দেখুৱাইছোঁ আপোনালোক চাই থাকক আৰু এইফালে খানাৰ ব্যৱস্থা মই দেখুৱাই আছোঁ এইয়া আমাৰ বাৰ্থডে ডেক'ৰেশ্যন এয়া মা এয়া হৈছে দেখুৱাই আছোঁ আপোনালোকক এয়া ডিজে বাজি আছে আৰু এয়া
ডেক'ৰেশ্যন আপোনালোকক দেখুৱাইছিলোঁ আগতে ডেক'ৰেশ্যন আৰু এইটো ৰুম ইফালে দি আমাৰ মাহীহঁতৰ ঘৰ যায় আৰু সেইটো হৈছে ড্ৰয়িং ৰুম মাহীহঁতৰ বন্ধ আছে ৱাও এইয়া ধুনীয়া ড্ৰয়িং ৰুম ৱাও চ' নাইচ বিউটিফুল শুৱালকুছি গোটেই আৰু এয়া আমাৰ বাৰ্থডে গাৰ্ল খুব কান্দি কান্দি উঠিছে এয়া আমাৰ আইতাই লৈ আছে বাৰ্থডে গাৰ্লক আৰু এয়া হ'ল আমাৰ বাৰ্থডে গাৰ্লে বৰ্তমান খেলি আছে হেৰি দি পুতলা দি হেৰি তাই বাৰ্থডে গিফ্ট হয় বেলেগ কোনোবাই দিছে তাই দুটা পুতলা ইমান ভাল পাইছে ইমান এনজয় কৰিছে তাই 2 years বাৰ্থডে গাৰ্ল পাঞ্চি কলি ৱাও আৰু এয়া আমাৰ বাৰ্থডে গাৰ্ল কোনোবাই লৈ আছে এয়া বাৰ্থডে গাৰ্লৰ মা হয় অৰ্থাৎ আমাৰ মাহী হয় আৰু এয়া মামা হয় মোৰ আৰু এইয়া মহা মাহী আৰু ৰিপাঞ্চি ফটো তুলিছে ফটো ছেশ্যন হৈ আছে আৰু এইটো হৈছে কেকটো তাই 3 step কেক হয় 3 step বাৰ্থডে কেক Happy birthday to you Happy birthday dear years birthday girl আৰু এয়া হৈছে খানা ৰুটি লুচি আছে তাৰপিছত চিকেন পকৰা তাৰপিছত চাটনি পনীৰ মটন পায়স কেক এয়াই আৰু আই থিংক আৰু ভালদৰে ভিডিঅ' কৰা নহ'ল খানাৰ ভিডিঅ' আৰু ফ্ৰাইড ৰাইচো আছিল লগতে ফাইনেলি আমি গুৱাহাটী ঘৰ আহি পালোঁ ইমান ভাগৰ লাগিলে এণ্ড দিছ অনলি দ্য টুডেজ ভিডিঅ' আই হোপ ইউ অল এনজয় দি ভিডিঅ' এণ্ড ইফ ইউ অল এনজয় দি ভিডিঅ' দেন ডোণ্ট ফৰগেট টু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই ইউটিউব চেনেল এণ্ড য়েছ ডোণ্ট ফৰগেট টু প্ৰেছ দ্য নোটিফিকেশ্যন বেল আইকন so that what video I can upload you will get notified and till then next video is coming soon till then take care bye bye and I love you all